কি বিচাৰিছে? ভাল পোৱা? তেনেহ'লে জানিলে। ভাল পোৱা ৱাইফাই নিচিনা, ওচৰত থাকিলে কানেক্টেড আৰু দূৰলৈ গুচি গ'লে চাৰ্জিং ফৰ নিউ ডিভাইচ। যদি কাৰোবাক ভাল পাব বিচাৰিছে তেনেহ'লে ইমানেই ভাল পাওক। আপোনাৰ পৰা আঁতৰি গৈ আন কাৰোবাক টু লাভ কৰিবলৈ আপোনাৰ কথা মনত পৰে। আমি ভাল পাওঁ, কিন্তু ভুল মানুহৰ বাবে চকু পানী পেলাওঁ। যদি আপোনাৰ জীৱনৰ পৰা কোনোবা আঁতৰি যাব বিচাৰিছে, যাবলৈ দিয়ক। যদি আপোনাক ভাল পায় তেনেহ'লে ঘূৰি অনাৰ চেষ্টা কৰিব নালাগে। নিজৰ মনৰ পৰা বিধাতাক ক্ষমা খুজি চোৱা, সি মোক ঘূৰাই নলয়। প্ৰকৃত ভালপোৱা আচলতে মৃত্যুৰ পিছতহে হয়। যদি তাই ঘূৰি নাহে তেনেহ'লে বুজিবা তাইৰ মনত টাইম পাছ ভাৱনা আছিল, ভালপোৱা নহয়। তুমি ক্ষমা কৰা, 1000 বাৰ কৰা, কিন্তু বিশ্বাস এবাৰহে কৰিবা। তোমাৰ দুখৰ কথা সেইজনক কোৱা যিজনে তোমাৰ বিপদৰ সময়ত কাষত থাকে। কথা এষাৰ আছে নহয়, আজিকালি মোবাইল বা মানুহেই হওক, একো কাম নাথাকিলে গেমছ খেলা আৰম্ভ কৰে। কোনোবা এজনে কৈছিল জীৱনটো ছুটি নহয়, মানুহে জীৱনৰ শিকনিডাল লওঁতে দেৰি হৈ যায়। যেতিয়া জীৱন চলিবলৈ আৰম্ভ কৰে আমি পিছ পৰি যাওঁ। তোমাৰ কথা কি মোৰ মনত নপৰে? ঐ পাগলী, মানুহে যদি সপোনত ভয় খায় তেনেহ'লে কয় জানো? আৰু শুনা, মই কি তোমাৰ কাষত থাকিব বিচাৰিছিলোঁ নে দূৰত থাকিব বিচাৰিছিলোঁ? মাথো তোমাৰ মনটোহে। মই তোমাৰ যোগ্যই নাছিলোঁ, সেইটো মোৰ ভুল। আৰু মোৰ ভাল পোৱাটো তোমাৰ ভুল। কোনোবা এজনে কৈছিল ডাঙৰ ডাঙৰ সপোন দেখাজনে পূৰণ কৰিব নোৱাৰে, সপোন দেখি পূৰাবলৈ চেষ্টা কৰাজনেহে পাৰে। তুমি সুখত থাকিবা।